আৰ্থিক সংকটত ভুগিছে এতিয়া বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা। দীপক শৰ্মা এতিয়া অসহায় হৈ পৰিছে আৰু দীপক শৰ্মাই অৱশেষত সহায় বিচাৰিবলৈ বাধ্য হৈছে অসমবাসীৰ পৰা। দীপক শৰ্মাই সামাজিক মাধ্যম যোগে এতিয়া অসমবাসীৰ সহায় বিচাৰিছে। দীপক শৰ্মাক সকলোৱে জানে, এজন বাঁহীবাদক, যিগৰাকী বাঁহীবাদকে নিজৰ বাঁহীৰ জৰিয়তে সুনাম বুটলিবলৈ সক্ষম হৈছিল আৰু সেইগৰাকী বাঁহীবাদক এতিয়া আৰ্থিক সংকটত পৰিছে। আৰ্থিক সংকটত বেয়াকৈ পৰিছে বিশিষ্ট বাঁহীবাদকগৰাকী আৰু অভাৱে এতিয়া জুৰুলা কৰি পেলাইছে দীপক শৰ্মাক, যাৰ বাবে দীপক শৰ্মাই উপায়হীন হৈ সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে সহায় বিচাৰিবলৈ বাধ্য হৈছে। দীপক শৰ্মাই বিগত সময়ছোৱাত যিসমূহ অৱদান আগবঢ়াই থৈ গৈছে সেই কথা আপোনালোকে জানে, আৰু তাৰ পাছত দীপক শৰ্মা অসুস্থ হৈ পৰিছিল আৰু তাৰ পাছত দীপক শৰ্মাই পূৰ্বৰ দৰে যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহত তেওঁ জড়িত হৈ থাকিব পৰা নাছিল আৰু যাৰ বাবে তেখেতৰ বৰ্তমান টকাৰ অভাৱ হৈছে আৰু আৰ্থিক অনাটনে এতিয়া জুৰুলা কৰি পেলাইছে বিশিষ্ট বাঁহীবাদকগৰাকী, যাৰ বাবে বাঁহীবাদকগৰাকীয়ে যোৱাকালি নিজৰ সামাজিক মাধ্যম জৰিয়তে সহায় বিচাৰিলে অসমবাসীৰ পৰা। দীপক শৰ্মাই নিজৰ সামাজিক মাধ্যম, নিজৰ ফেচবুক একাউণ্ট, দীপক শৰ্মাৰ যিটো ফেচবুক একাউণ্ট, সেই একাউণ্টটোত যোৱাকালি সহায় বিচাৰি দীপক শৰ্মাই লিখিছে যে বহুদিন বাঁহীৰ প্ৰগ্ৰেম পাতি নাই, অলপ পইচাৰ অভাৱ হৈছে, ৰাইজে যদি অলপ সহায়ৰ হাত আগবঢ়ায় মই আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিম। শ্ৰদ্ধাৰে বাঁহীবাদক দীপক শৰ্মা। মোৰ 9864055400 এইটো নম্বৰত গুগল পে' কৰিব পাৰে আৰু একাউণ্ট নম্বৰ 305092145115 IFSC কোড SBI N0007202। দীপক শৰ্মাৰ নামত থকা এই যিটো একাউণ্ট, সেই একাউণ্টটোৰ জৰিয়তে সহায় কৰিব পাৰে বুলি এটা পোষ্ট কৰিছিল দীপক শৰ্মাই, আৰু দীপক শৰ্মাই এনেকৈ এতিয়া অভাৱত জুৰুলা হৈ অসমবাসীৰ ওচৰত সহায় বিচাৰিবলৈ বাধ্য হৈছে, কাৰণ অভাৱে কোঙা কৰাৰ পাছত দীপক শৰ্মাৰ হাতত এতিয়া নাই কোনো স্থল চলিবৰ বাবে অসুবিধা হৈছে। তাৰ পাছত দীপক শৰ্মাই নিজৰ যিটো QR কোড, সেই QR কোডটো তেওঁ সামাজিক মাধ্যমত সেইটো শ্বেয়াৰ কৰিছে আৰু সেই QR কোডটোৰ জৰিয়তে যদি আপুনিও বাঁহীবাদকগৰাকীক সহায় কৰিব বিচাৰে তেন্তে আপুনি সহায় কৰিব পাৰে। QR কোডটো আমি স্ক্ৰীণত দেখাই দিছোঁ। এই QR কোডটোৰ জৰিয়তে আপুনি বিশিষ্ট বাঁহীবাদকগৰাকীক সহায়ৰ হাত আগবঢ়াব পাৰে, কাৰণ বহু সময় ধৰি দীপক শৰ্মাই নিজৰ যি বৃত্তি, সেই বৃত্তিৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। পূৰ্বতে দীপক শৰ্মা অসুস্থ হৈ পৰিছিল। অসুস্থ হোৱাৰ বাবে তেওঁ যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহৰ সৈতে জড়িত হৈ থাকিব পৰা নাছিল আৰু বহুকেইটা দিন ধৰি দীপক শৰ্মাই কোনো ধৰণৰ প্ৰগ্ৰেম বা কোনো ধৰণৰ অনুষ্ঠান লাভ কৰা নাছিল, অনুষ্ঠান তেওঁ পৰিৱেশন কৰিবলৈ যাব পৰা নাছিল, যাৰ বাবে আৰ্থিক সংকটত ভুগিছে বাঁহীবাদক দীপক শৰ্মা আৰু যাৰ বাবে এনেকৈ দীপক শৰ্মাই সহায় বিচাৰিবলৈ বাধ্য হৈছে অসমবাসীৰ পৰা।